Hello guys, welcome back to my YouTube channel লগতে Facebook গটিকে আজি মই ৰখি আছো এখন উৰণিহাটোৰ ওপৰত গটিকে আজি ভিডিওটো লাষ্টত চাই ৰাখক আৰু ভিডিওটো ইন্টাৰেষ্টিং হ'ব চাই কেনে আৰু মই এতিয়া আছো এখন উৰণিহাটোৰ ওপৰত আৰু গটিকে ভিডিওটো ভালকে লাষ্টত চাই দিলে বুজি পাব ধন্যবাদ গটিকে দেখিছে এখন আছো মই উৰণিহাটোৰ ওপৰত আৰু এইফালে গাড়ীবিলাক গৈ আছে এইবোৰ দেখিছে ডাম্পাৰ গটিকে আমাৰ শিৱসাগৰ প্ৰথমখন উৰণিহাটো মানে শিৱসাগৰ ডিষ্ট্ৰিক্টৰ লগতে এইপিনে যায় আপোনাৰ শিৱসাগৰলৈ আৰু এইপিনে যায় আপোনাৰ যোৰহাটলৈ এই ৰাস্তা যায় যোৰহাটলৈ গতিকে এইখন বৰ্তমান সম্পূৰ্ণ হৈছে আৰু এতিয়া মানে এইফালে আহিবলৈ দিয়া নাই অলপ বনাই থকাৰ কাৰণে মাজতে দুদিনমান চলিছিলে আৰু এইটো ৰাস্তা দেখিছে এইটো ৰাস্তা যায় আপোনাৰ আমগুৰিলৈ আৰু গতিকে গাড়ী মটৰবিলাক আহি আছে দেখিছে নহয় এইখন আমাৰ জাজি উৰণিহাটো গতিকে এইটো ৰাস্তা যায় আপোনালোকৰ আমগুৰি আৰু নাগালেণ্ড আৰু এইটো জাজি বাছ ষ্টেণ্ড বনাই দিছে এইটো ৰাস্তালৈকে চাই থাকক তেতিয়া সম্পূৰ্ণকৈ দেখিব গতিকে গাইছ মই এতিয়া আছোঁ উৰণিহাটোৰ ওপৰত দেখিছে গাড়ী হোৱা নাই এইটো ৰাস্তাইদি মানে এইটো ৰাস্তা বন্ধ কৰি ৰাখিছে আৰু শিৱসাগৰ ডিষ্ট্ৰিক্টৰ প্ৰথমখন উৰণীয়া সেতু আৰু বহুত ধুনীয়াকৈ বনাইছে দেখিলে ধুনীয়াকৈ ৰং চং কৰি দিছে দুইফালে আৰু এইটো আপোনাৰ 4 লাইন হ'ব গতিকে এতিয়া বৰ্তমান তালৈকে 2 লাইন হৈ আছে এতিয়া মানে ধৰি লওক আপোনাক যিবিলাক গাড়ী মানে ধৰি লওক সেইপিনে পৰা বাছবিলাক যদি আহে বা কিছুমান গাড়ী যদি শিৱসাগৰ পিনে যাব লগা হয় তেতিয়া তেওঁলোকে বোলে জাজিত কোনোবা ৰখিব তেতিয়াহ'লে এইপিনে আহিব লাগিব যদি বোলে জাজিত নৰখে তেতিয়া এই উৰণিহাটোৰ ওপৰেদি ডাইৰেক্ট যাব পাৰিব তেনেকৈ মানে উৰণিহাটোখন বনোৱা হৈছে আৰু গতিকে বহুত ৰ'দ দিছে উৰণিহাটোৰ ওপৰত আছোঁ গতিকে আৰু দেখিলে এইখন উৰণিহাটো আপোনাৰ আগতে নাছিলে গতিকে এখন বনাই দিলে বহুতৰ হয়তো ৰাস্তাবিলাক অলপ গণ্ডগোল হয় যে কোন পিনেদি যাম কি হ'ম ইমান চিন্তা কৰিবলৈ তাত দৰকাৰ নাই আহিলে আপোনালোকে ভালকৈ বা নতুনকৈ যদি ক'ৰবাত ধৰি লওক গুৱাহাটী চুৱাহাটী পিনৰ পৰা যদি প্ৰথমবাৰৰ বাবে আহে তেন্তে গম পাবই তাত আপোনাৰ এইফালে ৰাস্তা নিকি থৈছে আৰু তলেদিও যাব পাৰিব উৰণিহাটোৰ তলেদিও ৰাস্তা আছে সেইপিনেও যাব পাৰিব আৰু এতিয়া বৰ্তমান ইয়াৰ পৰিৱেশ চাওক পূৰা গাড়ীবিলাক গৈ আছে এইপিনে এইবিলাক চব যোৰহাট গৈ আছে দেখিলে গতিকে ভিডিঅ'টো ইমান বনাই থোৱা নাই ইমানটোকে বনাইছোঁ আৰু যদি মোৰ চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি ধন্যবাদ থাকিল ধন্যবাদ